নমস্কাৰ বন্ধুসকল, কি খবৰ? মোক বহুতে প্ৰশ্ন কৰি আছে যে আপুনি অসমৰ ডেকা চেনেলত কিয় ভিডিঅ' দিয়া নাই। অসমৰ ডেকা চেনেলটোত ভিডিঅ' নিদিয়াৰ কাৰণ হ'ল অসমৰ ডেকা চেনেলটোত কমিউনিটি গাইডলাইন ষ্ট্ৰাইক লাগি আছে আৰু যাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই। মানে কেইদিনমান আগত দুজনমান ইউটিউবাৰে কৈছিলে যে মোৰ চেনেলটো ৰিপৰ্ট মাৰক আৰু এতিয়া মানে কি হ'ল, তেখেতসকলৰ যিবোৰ ফলোৱাৰ্ছ আছে তেখেতসকলে মোক মানে উধাই মুধাই এনে ষ্ট্ৰাইক মাৰি আছে, মানে ৰিপৰ্ট মাৰি আছে, আৰু যাৰ ফলত মোৰ চেনেলৰ ৰিপৰ্ট লাগিছে আৰু মই ভিডিঅ' দিব পৰা নাই। বহুত প্ৰব্লেম হৈ আছে, মই ভিডিঅ' দিব পৰা নাই, বহুত দুখ লাগিছে। বুজাব নোৱাৰোঁ মানে, মই সঁচাই কৈছোঁ, ইউটিউবত ভিডিঅ' যেতিয়াৰ পৰা মই মানে দিয়া নাই, কিবা মনটো অশান্তি লাগি থাকিব লগা নিচিনা হৈছে। মানে মোৰ কিবা দৈনন্দিন কাম এটা মই কৰা নাই। সঁচা কথা কৈছোঁ, ইউটিউবত ভিডিঅ' নিদিয়াৰ পৰা মোৰ অৱস্থা বহুত বেয়া। ভাবি আছোঁ কেতিয়া ভিডিঅ' দিব পাম, আৰু মিনিমাম এসপ্তাহ দুসপ্তাহ চাগে লাগি যাব অসমৰ ডেকাৰ ভিডিঅ' যাবলৈ। আৰু সেইবাবে মই ভাবিলোঁ যে আৰু নতুন এটা চেনেল খোলোঁ, আৰু এডি লাইভ চেনেলটোতো ভিডিঅ' দিব পাৰোঁ মই, কিন্তু তাতো নিদিয়াৰ কাৰণ হৈছে সেই চেনেলটোতো মনিটাইজ হোৱা নাই আজিলৈকে, তাতো বহুত প্ৰব্লেম। মই ভাবিছোঁ এডি লাইভত আৰু ভিডিঅ' নিদিম, এই নতুনকৈ যিটো চেনেল খুলিছোঁ সেই চেনেলটোত মই ভিডিঅ' দিম। তাত তোমালোকে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই জানো তোমালোকে ছাবস্ক্ৰাইব কৰিবা, মই লিংকটো তলত ডিছক্ৰিপশ্যনত দি দিম মোৰ নতুন চেনেলটোৰ, যিটোৰ নাম হ'ল অসমৰ ডেকা এক্সট্ৰা, আৰু তাত মই ভিডিঅ' দিম, ব্লগছ, ভাইন, যিখিনি পাৰোঁ আৰু মই চব দিবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান তোমালোকে তাতেই ভিডিঅ' পাবা মোৰ ভাগৰ নতুন অসমৰ ডেকা এক্সট্ৰা ন। আৰু তোমাৰ অসমৰ ডেকাটো ভিডিঅ' পাবা, অতি সোনকালে পাবা, এই ষ্ট্ৰাইকবোৰ উঠি লওক। আৰু যিসকলে মোক ৰিপৰ্ট মাৰি আছা তেখেতসকলক ক'ব বিচাৰোঁ, তোমালোকে যে মোক ৰিপৰ্ট মাৰি আছা ন, এদিন চাবা তোমালোকৰো কিবা এটা হ'ব। কাৰণ কেলৈ, কোনোবা এটা কাৰোবাক যদি তুমি বেয়াকৈ কৰিব যোৱা না, বেয়া কাম কৰিব যোৱা, ধৰি লোৱা লোকলৈ যেনেকৈ ফুল পুতিলে নিজে মৰে ফুটি বুলি কয় যে, তোমালোকৰো তেনেকুৱাই অৱস্থা হ'ব। যেনেদৰে এতিয়া মোক ৰিপৰ্ট মাৰি আছা, তোমালোকৰো নিশ্চয় কিবা এটা হ'ব, কাৰণ ভগৱানে দেখি আছে ন। কাৰণ মই কিমান কষ্ট কৰি এইটো চেনেল উঠাইছিলোঁ, কিমান মেহনত কৰিছিলোঁ, ৰেগুলাৰ এটা ভিডিঅ' দি কিমান কষ্ট কৰোঁ, কিমান এডিটিং কৰোঁ। তোমালোকে ভাবি আছা যে ইয়াক ৰিপৰ্ট মাৰিছোঁ, ইয়াৰ চেনেলটো ডাউন দি দিম, আমাৰ একো নহয়, কিন্তু চাবা তোমালোকৰো হ'ব। কাৰণ কেলৈ, ভগৱানে চবকে চাই আছে। এতিয়া তোমালোকে মজা লৈ আছা, লৈ থাকে, একো আপত্তি নাই, কিন্তু চাবা তোমালোকৰো এদিন পাল আহিবই আহিব। আৰু বন্ধুসকল, তোমালোকক মই ক'ব বিচাৰোঁ, যিসকলে মোক ভাল পোৱা, যিসকলে মোক ছাপোৰ্ট কৰা, লিংকটো মই তলত ডিছক্ৰিপশ্যনত দি দিছোঁ মোৰ নতুন চেনেলটো, তাত য'ত মই যোনটো চেনেল মানে মই এতিয়াৰ ভিডিঅ' দিম, প্লিজ সেইটো চেনেল গৈ ছাবস্ক্ৰাইব কৰি দিবা, প্লিজ। মানে বহুত মানে ভিডিঅ' নিদিয়াকৈ থাকিব পৰা নাই, ইপিনে চব পিনে প্ৰব্লেম, মানে একো ধৰিব পৰা নাই। প্লিজ তোমালোকে সেই চেনেলটো গৈ ছাবস্ক্ৰাইব কৰি দিবা। অসমৰ ডেকা এক্সট্ৰা বুলি তলত লিংক দিয়া আছে, সেই চেনেলটো গৈ ছাবস্ক্ৰাইব কৰি দিবা প্লিজ। সঁচাকৈ